ছোৱালীহঁতে ওলাই গৈছে 7:30টাতে, এখেত ওলাই গৈছে 8:30টাত। তেতিয়া মই চেলছমেনত কৰোঁ আপোনাৰ প্লেটিনিয়ামত। মই 9:30টাত ওলাই গৈছোঁ, সদায় তেনেকৈ গৈয়ে আছোঁ। তাৰপিছত খবৰ গ'ল ইয়াৰ পৰা যে এনেকৈ চুৰি হৈছে বুলি। আহি দেখিলোঁ ইয়াৰ সোণৰ বস্তুটো মোটামুটি ধৰক 8 ভৰিমান হ'বই সোণৰ বস্তু, আৰু আপোনাৰ টকাও ধৰক 6-7 হাজাৰমান তেনেকৈ কিবা এটা হ'ব। ৰাতিপুৱা 8:30টাত মোৰ ছোৱালী দুজনী স্কুল ওলাই যায়, মই 8:30টাত ওলাই যাওঁ, আৰু মোৰ ৱাইফেও এটা চেলছমেন কৰে, এওঁ 9:30টাত ওলাই যায়। আমিতো গম নাপাওঁ, আমিতো দোকানতে আছোঁ। তেতিয়া মোৰ ভাইটো গৈ মোক খবৰ দিছে, দাদা তোৰ ঘৰত বোলে চুৰ সোমাইছে। মই কৈছোঁ চুৰ কেনেকৈ সোমাব? কয় সোমাইছে, তোৰ ল'ৰালৈকে যা। মই মানে পটাপট গ'লোঁ, এওঁকো মই খবৰ পঠালোঁ। খবৰ পঠাই আহি পেলাই চাইছোঁ যে গড্ৰেজ চড্ৰেজ ভাঙা, আৰু গড্ৰেজৰ যি সোণ চোণ যি আছিলে টকা পইচা যি আছে চবেই লৈ গ'ল। এতিয়া লৈ গ'ল যে মোৰ নাম গৌতম কুণ্ডু, ফৌজদাৰপতি খনাজান পথ। 7-8 ভৰিমান হ'ব।